কোচামগুৰি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাইজৰ দাবীটোক লৈ তেওঁ ৰাজনীতি কৰিব এই দাবীটোক তেওঁ অস্পৃশ্য জ্ঞান কৰি তেওঁ আজি এটা ক্ষুদ্ৰ পৰিসীমাৰ ভিতৰত এখন ৰাজ্যৰ দাবী কৰি তাক আমি কেতিয়াও সমৰ্থন নকৰোঁ আমি পূৰ্বৰে কৰা কৈছোঁ আজিও কৈছোঁ আমাৰ সংগঠনৰ সংবিধানৰ আধাৰত আমি কৈছোঁ যে আমাৰ পূৰ্বৰ যিটো কমতাপুৰ ৰাজ্যৰ দাবী যি কমতাপুৰ ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰিছে আজিও কৰিব পাৰিব সেই কথাটোকহে আমি দাবী কৰিম কিন্তু আজি কোচবিহাৰ মানে এটা জনগোষ্ঠীৰ নামেৰে এখন ৰাজ্য দাবী কৰিবলৈ গৈ বৰঞ্চ এই অঞ্চলত থকা আন আন জাতি জনগোষ্ঠীৰ মাজত তেওঁ সংঘাত কৰিব খোজে আপোনালোকে দেখিছে যে আজি কেলৰ জৰিয়তে আলোচনাৰ জৰিয়তে এই সমস্যাটো সমাধান কৰিবলৈ গৈ আছে কিন্তু আজি অনন্ত মহাৰাজে এই কথাটো অনুভৱ কৰিছে যে তেওঁৰ লগত কোনো ধৰণৰ শান্তি চুক্তি নহয় বা তেওঁৰ কথাত কেতিয়াও কোচবিহাৰ বা কমতাপুৰ ৰাজ্য নহয় গতিকে তেওঁ যাতে কালি জীৱন সিঙৰ আলোচনাৰ জৰিয়তে যদি কোচবিহাৰ ৰাজ্য বা কমতাপুৰ ৰাজ্য হয় তাত যাতে তেওঁ নিজক মানে জাহিৰ কৰিব পাৰে সেইকাৰণে তেওঁ এই কথাটো কৈছে গতিকে আজি আমি মানে স্বয়ম্ভু মহাৰাজাৰ কথাত আসলে প্ৰতিক্ৰিয়া দিব আমাৰ ইচ্ছা নাছিল আমি দিবও নোখোজোঁ কাৰণ তেওঁ এগৰাকী ব্যক্তি এই কথাটো অসমৰ মুখ্যমন্ত্ৰী কৈছে গতিকে তেওঁ এগৰাকী ধৰ্মগুৰু আৰু তেওঁ এগৰাকী ব্যক্তিহে এই ব্যক্তিগৰাকীৰ কথাত আমি ভাবোঁ যে কোচামী জনসাধাৰণে বা জাতীয় দল সংগঠনে তেওঁ সমৰ্থন বা তেওঁৰ এই কথাটোক লৈ মানে ব্যতিব্যস্ত হোৱাৰ কোনো অৱকাশ নাই বুলি মই ভাবোঁ যিটো সময়ত ৰাইজে দেখিব যে স্বয়ম্ভু মহাৰাজ অনন্ত ৰায়ে কোচামগুৰি জনগোষ্ঠীৰ মানে আৱেগ অনুভূতিক লৈ কি ধৰণৰ ৰাজনীতি কৰি আছে সেইটো সময়ত কৰিব যোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত তেওঁৰ কি ভূমিকা আছিল সেই কথাটো আজি সকলোৱে দেখিছে আজি স্বয়ম্ভু মহাৰাজে এটা ধৰ্মৰ নামত কোচামগুৰি জনগোষ্ঠীৰ জাতীয় আৱেগক লৈ তেওঁ কি কৰিছে সেই কথাটো সময় দেখিব তেওঁ আজি কেইবা বছৰ ধৰি কোচবিহাৰ ৰাজ্য হ'ব বুলি কৈছে কেতিয়াবা কৈছে যে ৰাষ্ট্ৰপতিয়ে মানে ছেপাৰেট ৰাজ্য গঢ়িবৰ কাৰণে নিৰ্দেশনা দিছে কেতিয়াবা কয় সুপ্ৰিম কোৰ্টে কৰে বুলি কৈছে আৰু শেহতীয়াভাৱে তেওঁ কৈছে যে কোচবিহাৰ আৰু অবিভক্ত গোৱালপাৰা জিলা সাঙুৰি পৃথক কোচবিহাৰ ৰাজ্য হ'ব আৰু এই ক্ষেত্ৰত বড়ো জনগোষ্ঠী বা আন আন বড়োসকলৰ জাতীয় সংগঠনে স্পষ্ট কৰিছে যে আমি একেঞ্চি মাটি আমি এৰি নিদিওঁ আপোনালোকে জানে যে 2020 চনত যেতিয়া BTR চুক্তি হ'ল সেই BTR চুক্তিমতে BTRৰ সীমামূৰীয়া অজনজাতি গাঁওবিলাক কৰ্তনৰ ক্ষেত্ৰত এটা কমিশ্যন বনাই দিছিল কিন্তু আজি 2020 চনৰ পৰা 2022 চনলৈকে 2 বছৰ হ'ল এতিয়ালৈকে এখনো গাঁও কৰ্তন কৰিব পৰা নাই গতিকে যি সময়ত এখনো গাঁও কৰ্তন কৰি আজি BDCৰ পৰা আঁতৰাব পৰা নাই তেনেকুৱা সময়ত আজি কোচবিহাৰ জিলা গঠন কৰিবলৈ ৰাজ্য গঠন কৰিবলৈ যাতে BTRৰ চিৰাং আৰু কোকৰাঝাৰ কেনেকৈ তেওঁ সংযোজন কৰিব এই কথাটোৰ এই সূত্ৰটো তেওঁ কওক তেওঁ 2015-16 সময়ত তদানীন গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত তেওঁ কোচবিহাৰ ৰাজ্য গঠন সম্পৰ্কত তেওঁ আলোচনা কৰিছিল বুলি কৈছে আজি 7 বছৰ পিছত তেওঁ এই কথাটো এটা অসমৰ বিশেষ চেনেলক পশ্চিমবংগত মাতি নি কোৱাৰ অৰ্থটো কি গতিকে তেওঁ আচলতে যোৱা 28 তাৰিখত তেওঁৰ নেতৃত্বৰ GCPয়ে যিখন কোচবিহাৰ আৰু চিৰাং জিলাৰ কদমতলাত সভা দিছিল সেই সভাত যাতে মানুহৰ স্বতঃস্ফূৰ্ত মানে অংশগ্ৰহণ হয় বা তেওঁ ভাবামতে যাতে মানুহৰ মানে সমাৱেশ হয় সেইটো ৰাজনীতি কৰিবৰ কাৰণে চলে তেওঁ এটা অপ্ৰাসংগিক এই কথাটো কৈছিল আমি কৈছোঁ যে কোচবিহাৰ ৰাজ্য যিখন তেওঁ মাৰ্জাৰ এগ্ৰিমেণ্টত গৈছে মই এই কথাটো ক'ব খুজিছোঁ যে 1949 চনৰ কোচবিহাৰ যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ মাৰ্জাৰ এগ্ৰিমেণ্টত যদি চামিল হৈছিল সেই সময়ত বিজনী আৰু চিদিলি ৰাজ্য কোনো কাৰণতে নাছিল কাৰণ সেই সময়ত বিজনী আৰু চিদিলি ৰাজ্য সক্ৰিয়ভাৱে স্বতন্ত্ৰ হিচাপে আছিল আৰু 1956 বিজনী আৰু চিদিলি ৰাজ্য ভাৰতবৰ্ষৰ লগত চামিল হৈছে এতিয়া তেওঁ কেনেকৈ ক'ব খোজে আৰু এই কথাটো আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ স্পষ্টভাৱে কৈছে যে অনন্ত ৰায় এগৰাকী ধৰ্মগুৰুহে তেওঁ জাতীয় সংগঠনৰ নেতা নহয় গতিকে তেওঁ আজি জাতিক লৈ তেওঁ ধৰ্ম প্ৰচাৰ কৰিছে আমাৰ তাত কৰিব লগা নাই তেওঁ নাৰায়ণী ঘোষণা কৰিছে